নমস্কাৰ, আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ ঘৰলৈ আলহী অহাৰ কথা আছে। কোন আহিব সেয়া আপোনালোকক মই দেখাই আছোঁ। তাৰ আগতে মই আলহীক খুৱাবলৈ কি বনাওঁ সেয়া আপোনালোকক দেখাই লৈছোঁ। এতিয়া ল'ৰাটো শুই আছে। ই শুই থকা টাইমতে মই চব কাম কৰি লওঁ। সেইবাবে ব'লক আপোনালোকক দেখাই আছোঁ মই আজি আলহীৰ কাৰণে কি বনাম। মই এই গিলাচটোত বুট দালি, এক গিলাচ নহয়, এগিলাচতকৈ অলপ কম লৈ লওঁ। আৰু ইয়াতে মই চাউল ইমান লৈ লওঁ, বেছি নহয়, ইমানমান, দুমুঠি তিনিমুঠিমান হ'ব। আৰু মই এতিয়া বুট দালি আৰু চাউলটো ভালকৈ ধুই ল'লোঁ। তাৰপিছত এতিয়া মই 20 মিনিটমান তিয়াই থ'ম। এতিয়া আমি ইয়াত দিবলৈ নহৰু আৰু পিঁয়াজ পাত অলপ কাটি লৈছোঁ। এইটো এতিয়া মোৰ হৈ গ'ল। এতিয়া মই এইটো পিচি ল'ম। এতিয়া মই মিক্সি বাতিটো দি ল'লোঁ। ইয়াত মই অলপ পানী দিম, তাৰপিছত পিচি ল'ম। মই পিঁয়াজ পাত, হালধি আৰু জিৰা পাউডাৰ আৰু নিমখ অলপ দি ল'লোঁ। আমি এই মিশ্ৰণটো এইটো ইমান এনেকৈ মিলাই ল'ম। পানী বেছি নিদিওঁ। অলিভ অইল অলপমান দিম, অলপমান দি অলপ এনেকৈ, তাৰপিছত আমি ইয়াত যোনটো বেটাৰ বনাইছিলোঁ দি ল'ম। অলিভ অইলটো বেছি গৰম হ'বলৈ দিব নালাগে, সেইবাবে গৰম নোহোৱাৰ আগতে মই দি ল'লোঁ এইটো আমাৰ পিঠাটো হৈ আছে। অকণমান খায়ো আছোঁ দেই, মানে মই বনাই থাকিলে টেষ্ট খাই থাকি ভাল পাওঁ। আৰু জুঠা নকৰোঁ, এক্সট্ৰাকৈ এটা বনাই লওঁ। মই খাই চাই লওঁ যে কেনেকুৱা লাগিছে, তাৰপিছতহে বাকী সকলোকে দিওঁ। মই পিছে জলকীয়া নাই দিয়ক, আমি জলকীয়া ইমান নাখাওঁ যে। যদি আপোনালোকে বনায় তেতিয়াহ'লে আপোনালোকে দি ল'ব। এই ডিনাৰ ছেটৰ এই প্লেটকেইখন মই আজিহে উলিয়াইছোঁ ব্যৱহাৰ কৰিবলৈ। এয়া মোৰ জেঠাই দিছিলে বিয়াত ডিনাৰ ছেটটো। মই আলহীৰ কাৰণে চাহটো উলিয়ালোঁ। মোৰ আলহী আহি পাই গ'লহি। আলহীক লগ পোৱাৰ আগতে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ কালি কি খেল খেলিছিলে। মোৰ ওচৰত ভিডিঅ' অলপ আছে, আপোনালোকক তাৰ আগতে চিনাকি কৰি দিওঁ, তাৰপিছত মই আপোনালোকক লগ কৰাই দিম। আজি আমাৰ ঘৰলৈ আহিছিলে, মোৰ ভাইটিৰ চিনাকি হয়। আমাৰ ঘৰলৈ আহিছিলে, ভাবিলোঁ ময়ো কথা পাতোঁ, আপোনালোককো দেখাই দিওঁ। এই লাইনটোৰ বিষয়ে আগতে মই ইমান গম পোৱা নাছিলোঁ, এতিয়া গম পাইছোঁ যেতিয়া ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ' এটা লৈ আনো। সেইবাবে ব'লক আপোনালোকক মই দেখাই আছোঁ। এয়া ময়ূৰী শইকীয়া হয়। এখেতে নেশ্যনেল লেভেললৈ চান্স পাইছিলে খেলা। এখেত যোৰহাটৰে হয়। এয়া তেওঁৰ বা হয়। এয়াও যোৰহাটৰে হয়। এখেতৰো নাম নিতু শইকীয়া। আৰু এয়া দিশা পেগু হয়, এওঁৰো যোৰহাটৰে হয়। Silver medal goes to turn number 241. Modu Sekia also from Durat. And gold medal, champion of this category, women bodybuilding, turn number 244. আজি যে মই কৈছিলোঁ আলহী আহিব, আলহী আহিলে। এয়া তোমালোক কালি খেলখনৰ কাৰণে আহিছিলা ন? হয়, আমি যোৰহাটৰ পৰা আহিছোঁ। মোৰ আপোনাৰ নিজৰ জিম আছে, এন ফিটনেছ জিম বুলি কয়, যোৰহাট ৰজাবাৰীত আছে। যোৱাকালি আমাৰ 58 গল্ডেন জুবিলি আপোনাৰ ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেশ্যনৰ আণ্ডাৰত আমাৰ অল আছাম ভিত্তিত আপোনাৰ বডি বিল্ডিং খেল অনুষ্ঠিত হৈছিলে। তো তাতে আমি পাৰ্টিচিপেট কৰিছিলোঁ। মই আপোনাৰ ওমেন বডি বিল্ডিং কেটেগৰীত খেলিছিলোঁ আৰু মই ব্ৰঞ্জ মেডেল পালোঁ। তো তাই খেলিছিলে আপোনাৰ মডেল ফিজিক বুলি কয়, আৰু তাইও ব্ৰঞ্জ পালে। আমাৰ লগত আৰু এগৰাকী আছে, ময়ূৰী শইকীয়া, তাই চিলভাৰ মেডেল পালে, তাইও যোৰহাটৰ হয়। আৰু অংশুমান দ্বাৰা তুমি আৰু ময়ো মিষ্টাৰ মহাবাহু কম্পিটিশ্যনত মেন্স ফিজিক্সটো খেলিছিলোঁ, অ'পেন কেটেগৰী আছিলে, আৰু তাত মই 4th পজিশ্যন পাইছিলোঁ। তোমালোকৰ এই লাইনটোত অহা কিমান বছৰ হ'ল? এইটো একচুৱেলি ফিটনেছ লাইনত অহা আপোনাৰ 2017ৰ পৰা আমি এক্সাৰচাইজ কৰি আছোঁ, জিম লাইনত আহিছোঁ। তাৰ আগত মই বহুত শকত আছিলোঁ, মোৰ এৰাউণ্ড আপোনাৰ 70 kg আছিলে। তো মই জিমত আপোনাৰ জইন কৰিছিলোঁ ক্ষীণাবৰ কাৰণে। তাৰপিছতে আপোনাৰ 2018ৰ পৰা লাহে লাহে বডি বিল্ডিং লাইনটোৰ বিষয়ে অলপ নলেজো আহিছে। আৰু আমি যোৰহাটৰে এখন আগশাৰী ভাল এখন ইনষ্টিটিউট আপোনাৰ
তাতে আমি জইন কৰিলোঁ দুগৰাকী। তো তেতিয়া আমাক মানে সন্দীপ বৈদ্য ছাৰৰ আণ্ডাৰত আমি গাইডেঞ্চৰ আণ্ডাৰত আমি বডি বিল্ডিং 2019ত খেলিছিলোঁ। দুগৰাকী আমি ফাৰ্ষ্ট আমি অপেন প্ৰাইজ মানি খেলিছিলোঁ আৰু তাতে দুগৰাকী আমি জিকিছিলোঁ। তাই মিছ বৰলেণ্ড হৈছিলে, মই মিছ যোৰহাট হৈছিলোঁ। আৰু ঠিক তেনেধৰণে কেইবাটাও আমি এনেকৈ খেল খেলিলোঁ আৰু তেনেকৈ আগবাঢ়ি গ'লোঁ। তাৰপিছতে আপোনাৰ নেক্সট খেলৰ কাৰণে আমি যেতিয়া আমি মানে দুগৰাকী প্ৰেক্টিছ কৰিছিলোঁ খেলিম বুলি, তেতিয়া আপোনাৰ লকডাউন আহি গ'ল। তাৰপিছত লকডাউন হোৱাৰ কাৰণে আমি 2 বছৰ আমাৰ গেপ। আমি এতিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ আমাৰ জাৰ্ণিটো আৰু যথেষ্টখিনি আমি কষ্ট কৰিবলগীয়া হয় এইটো জাৰ্ণিত। যথেষ্টখিনি ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰিবলগীয়া হয় আৰু এই বডি বিল্ডিং স্পৰ্টছটো আপোনাৰ মানে সকলোৱে গম পায় বহুত টাফ হয়। গোটেই মানে যিমানখিনি স্পৰ্টছ আছে তাৰ মানে তুলনা কৰিলে মানে বডি বিল্ডিং লাইনটো বহুত বেছি টাফ হয়। মানে প্ৰতিটো মানে আপোনাৰ খোৱা বোৱা আপোনাৰ ডাইট চাইট মানে বহুত মেইনটেইন কৰিবলগীয়া হয়, টাইম টু টাইম খাবলগীয়া হয়। তাৰপিছত আপোনাৰ মৰ্ণিং টু নাইট মানে এনেকৈ মানে আমি ধৰি লওক মিলবিলাক প্লেন কৰিবলগীয়া হয়। আৰু এতিয়া মই আপোনাৰ এইটো খেলৰ কাৰণে আমি দুগৰাকীয়ে অংশুমান গোস্বামী বুলি কয় যোৰহাটৰ, তেখেত এজন প্ৰফেচাৰ হয়। তেখেতৰ গাইডেঞ্চৰ আণ্ডাৰত আমি এবাৰ খেলিছিলোঁ আৰু যথেষ্টখিনিয়ে তেখেতে আমাক বহুত সহায় কৰিলে। মিলখিনি কেনেকৈ প্লেন কৰিব লাগে, কেনেকৈ খাব লাগে, সেইখিনি গোটেইখিনি তেওঁ মানে আমাক বনাই দিছিলে আৰু ৱৰ্কআউটখিনি আমি কেনেকৈ কৰিব লাগে। বাকীখিনি আমি নিজৰ ফালৰ পৰা আমি 100% দিবলৈ চেষ্টা কৰিলোঁ। আৰু আমাৰ বেছি দিন হোৱা নাছিলে এইটো খেলৰ কাৰণে। আমি 3 months আগৰ পৰা আমি মানে প্ৰেক্টিছ প্ৰিপেয়াৰ কৰি আছিলোঁ। আৰু ঠিক তেনেধৰণে আমি যেনেকৈ মানে কষ্ট কৰিলোঁ তেনেকৈ তাৰ ৰিজাল্টটো পালোঁ। কিন্তু আৰু নেশ্যনেল খেলিবৰ কাৰণে আমি ইয়াতকৈ আৰু ভাল মানে কৰিব লাগিব, ভাল পাৰফৰ্মেঞ্চ দিব লাগিব, নিজকে আৰু বেটাৰ কৰিব লাগিব। হয়, আমি মিছ আছামো খেলিছিলোঁ। 2020 জানুৱাৰীত হৈছিলে মিছ আছাম। তাত মই আপোনাৰ ব্ৰঞ্জ পাইছিলোঁ। আৰু মোৰ ভণ্টি ময়ূৰী, তাই লাষ্ট ইয়েৰ খেলিছিলে মিছ আছাম। তাই গ'ল্ড মেডেল পাইছিলে আৰু নেশ্যনেলো খেলি আহিলেগৈ তাই। আৰু তাইও অল আছাম ভিত্তিত প্ৰাইজ মানি তাই মিছ বৰলেণ্ড হৈছিলে। আৰু অংশুমান দুৱাৰ সি মোৰ ষ্টুডেণ্ট হয়। সি ইয়াৰ বেছি দিন হোৱা নাই, ইয়াৰ 2 years হৈছে। তো 2 yearsত সি বহুতখিনিয়ে নিজকে ইম্প্ৰুভ কৰিলে। মই ফিটনেছ লাইনত অহা প্ৰায় 2 বছৰ হৈছে। মানে আগতে মানে ভাবিছিলোঁ যে মানে এনেকুৱা খেল চেলৰ প্ৰতি মানে মোৰ আগৰ পৰাই বহুত মানে চখ। কিন্তু এই ফিটনেছ লাইনটো বা বডি বিল্ডিং লাইনত মানে ইমান মানে হেৰি নাছিলে, মানে বহুত ভবা নাছিলোঁ। কিন্তু যেতিয়া মানে বাহঁতৰ কিছুমান মানে ভিডিঅ' দেখিলোঁ বা ফটো দেখোঁ ফিটনেছ লাইনত বা কম্পিটিশ্যন খেলাত, তেতিয়া মানে মোৰ মানে মন গ'ল যে ময়ো জিম যাম, যে মানে নিজৰ বডিটোক ভালকৈ বনাম। তাৰপৰা লাহে লাহে ভাবিব ল'লোঁ যে ময়ো ষ্টেজত এনেকৈ খেলিব পাৰিমচোন, এনেকৈ যদি কম্পিটিশ্যন খেলোঁ বা বহুতে চিনি পাব। তেনেকৈ সেইটো ভাবিয়ে মানে মই বাৰ জিমটো যেতিয়া অপেনিং কৰিছিলে, তেতিয়া ফাৰ্ষ্টতে মানে মই এডমিশ্যন লৈছিলোঁ। তাৰপৰা তেতিয়াই প্ৰেক্টিছ কৰি কৰি মই প্ৰথম খেল খেলিছিলোঁ 2021 চনত মিষ্টাৰ যোৰহাট। তাত থাৰ্ড হৈছিলোঁ। তাৰপিছত তেনেকৈ ধুবুৰীত খেলিছিলোঁ মিষ্টাৰ আছাম, আৰু এতিয়া ৰিচেণ্ট যোৰহাট খেলিছিলোঁ 2022 চনৰ আজি নৱেম্বৰত। তাৰপৰা ৰিচেণ্ট কালি পৰহি মিষ্টাৰ মহাবাহু অল আছামখন খেলিলোঁ। তেনেকৈ আৰু নিজকে আৰু ইম্প্ৰুভ কৰিব লাগিব, চেষ্টা কৰিছোঁ আৰু এইটো জাৰ্ণিটো যাতে মই আগবাঢ়ি যাওঁ। আৰু মোৰ এই জাৰ্ণিটোত বায়ে বহুত ক্ষেত্ৰতে মোক সহায় কৰে। মানে কি কি খাব লাগে বা কেনেকৈ মানে কেনেকৈ এক্সাৰচাইজ মানে কৰিব লাগে, মানে কোনটো সময়ত কি খাব লাগে, কেনেকৈ মানে প্ৰিপেয়াৰ কৰিব লাগে নিজকে, মানে কেনেকৈ এটা মাইণ্ডছেটটো মানে এটা মানে পজিটিভ থিংকিং এটা কেনেকৈ মানে মাইণ্ডছেটটো কেনেকৈ পজিটিভ কৰিব লাগে, বা এখন খেলৰ কাৰণে কেনেকৈ এখন প্ৰস্তুত কৰিব লাগে, সকলোখিনি মই বাৰ পৰা শিকিব পাইছোঁ। গতিকে ময়ো মোৰ ফালৰ পৰা যিমানখিনি মানে চেষ্টা কৰিছোঁ নিজকে আৰু ইম্প্ৰুভ কৰিব। এখেতসকলৰ লগত কথা পাতি ভালেই লাগিলে। আমাৰ শুভেচ্ছা থাকিল তোমালোকে যাতে আৰু আগুৱাই যাব পাৰা, আমাৰ অসমৰ নাম যাতে আৰু উজ্জ্বলাব পাৰা, তাৰে শুভেচ্ছা থাকিল তোমালোকলৈ। আলহীক লগ পাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? মোৰতো ভালেই লাগিল। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু প্ৰাৰ্থনা কৰিম যাতে সিহঁতি আৰু আগুৱাই যাব পাৰে, আমাৰ অসমৰ নাম উজ্জ্বল কৰিব পাৰে, তাৰে আশা থাকিলে। আৰু আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।